4 বছৰ সম্পূৰ্ণ কৰিলে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰে। কামৰূপীয়া উপভাষাত নিৰ্মিত ভিলেজ ৰকষ্টাৰে পাৰ কৰিলে 4টাকৈ বছৰ। 2017 চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰা এই ছবিখন সমাজৰ বাবে এক আদৰ্শস্বৰূপ। আজিও চৰ্চাত ভিলেজ ৰকষ্টাৰৰ কাহিনী, চিত্ৰগ্ৰহণ তথা অভিনয়ৰ প্ৰসংগ। সমাজৰ ঘাট প্ৰতিঘাতকো নেওচি ধুনু নামৰ এগৰাকী কিশোৰী আৰু তাইৰ সপোনৰ আধাৰত নিৰ্মিত হৈছিল ছবিখন। ধুনুৰ সপোন তাই নিজৰ এটা ব্ৰেণ্ড গঢ়ি তুলিব। কিন্তু ধুনুৰ বিধৱা মাকে এখনি সৰু দোকানৰ ওপৰত ভৰসা কৰিয়েই পৰিয়ালটোক পোহপাল দিয়ে। ছোৱালীৰ বাবে ব্ৰেণ্ডৰ নামত পইচা খৰচ কৰাটো সপোনৰ অগোচৰ ধুনুৰ বিধৱা মাকৰ বাবে। এই বোলছবিখনৰ জৰিয়তে এইটোৱে শিক্ষা লাভ কৰিব পাৰি যে ধনাত্মক চিন্তাৰ দ্বাৰা লক্ষ্যৰ প্ৰতি গতি কৰিলে সকলোৰে সপোন সাৰ্থক হয়। বোকাত যে পদুম ফুল ফুলে ইয়াৰে প্ৰমাণ কৰি দেখুৱালে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰৰ মূল নায়িকা ধুনুৱে। কেৱল জ্যেষ্ঠজনৰ বাবেই এই চিনেমাখন আৰ্হি স্বৰূপ নহয়, উঠি অহা নৱপ্ৰজন্মৰ বাবেও এক আদৰ্শ স্বৰূপ এই ছবিখন।